আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। গোসলৰ ফৰজ 3টা আমি সকলোৱে জানো, সুন্নত 5টা আছে। গোসল যদি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কৰা মতে হয় তেন্তে আমি সওয়াব বেছি পাম, আৰু তেনেকা গোসল কৰিলে আমাৰ সওয়াবো ইজাফা হ'ব, আৰু সেই গোসল দি আমি যেতিয়া নামাজ পঢ়িম আমাৰ নামাজতো মনটো বহিব। কৈছে নামাজত খুশু অর্থাৎ ফুর্তির হইতে নমাজ পঢ়িব মন কেতিয়া যাব যেতিয়া আপনার গা সম্পূর্ণ পাক হব। আর যদি গা অকণমান থাকি যায়, আপনার গোসলত যদি ফরজ অকণমান বাকি থাকি যায়, আপনার না নমাজ হব না অজু হব। সেইটো গোসলটো আমার সম্পূর্ণ কমপ্লিট হওয়াটো অতি জরুরি হয়। মুসলমান হর সময় প্রত্যেকটো লম্হাত, প্রত্যেকটো সময়ত, প্রত্যেকটো মিনিটত, প্রত্যেকটো সেকেন্ডত পাক হব লাগে। ইল্লা যে শরীয়তে যিবিলাক কাৰণত গোসল আপনি নাপাক থকাৰ জায়েজ কৰিছে বা নাপাক আপুনি যেতিয়া আপুনি নাপাক হৈ যায় তেতিয়া অকমান সময় আপোনাৰ পলম হ'ব পাৰে, সেইটো শরীয়তে আপোনাক ৰুখসত দিছে। বাকি আপুনি এনেই নাপাক থকাটো শরীয়তত ইজাজত নাই, আৰু শরীয়তে ইয়াৰ কোনো পথে ইজাজত নিদিয়ে শরীয়তে ইয়াৰ। এতিয়া আমি গোসল কৰিবৰ কাৰণে 3টা ফৰজ গোসলত আমি সকলোৱে জানো। কুল্লি কৰা গৰগৰা হইতে নাকৰ কোমল অংশলৈকে পানী দিয়া, আৰু 3 নম্বৰটো হল গোটেই গাত পানী দিয়া, এডাল নোম বাকি নথকাকে আপুনি গোসল কৰা, এইটো ফৰজ হয়। তা গোসলৰ সুন্নত কি? গোসলৰ সুন্নততে আপোনাৰ ফৰজখিনি সোমাই আছে। গোসলৰ সুন্নত সৰু গাঁঠিলৈকে দুখন হাতৰ সৰু গাঁঠিলৈকে আপুনি পানী দিয়া, এইটো গোসলত সুন্নত হয়। তাৰপিছত আপুনি ইস্তেঞ্জা কৰা। ইস্তেঞ্জা কেনেকুৱা? আপুনি ইস্তেঞ্জা কেলে কৰিব লাগে? ইস্তেঞ্জা যদি আপোনাৰ নাপাকি লাগি আছে গাত, পেচাব পায়খানাৰ ৰাস্তাত যদি নাপাকি আছে, তেন্তে সেই নাপাকিক দূৰ কৰি লোৱা। প্ৰথমতে দূৰ কৰি লোৱা। 3 নম্বৰতে আপুনি নিয়ত কৰা সুন্নত হয়। নিয়ত কি? নিয়ত এনেকুৱা নহয় যেন কোনো আৰবী আপুনি কথা ক'ব লাগিব। আপুনি ইমানটোৱে নিয়ত কৰিব, দিলত এইটো ভাবিব লাগে যে মই এইটো গোসলৰ দ্বাৰা মই পাক হ'ব বিচাৰিছো, এইটোৰ দ্বাৰা মই পাকি হাসিল কৰিব বিচাৰিছো, এইটোৱে নিয়ত হয়, কাফি হয়। ইমানটো দিলত ভাবি লোৱাটোৱে সুন্নত হয়। 4 নম্বৰ অজু কৰা। নমাজৰ দৰে অজু কৰা। নমাজৰ দৰে যদি আপুনি অজু কৰি লয় আৰু সেই অজুতে আপোনাৰ কুল্লি আৰু নাকত পানী দিয়া আপোনাৰ সোমাই যাব। আৰু কুল্লি কৰোঁতে আপুনি এটা বস্তু ধ্যান ৰাখিব যেন আপোনাৰ গৰগৰাৰ সৈতে চাৰিওফালে, মুখৰ চাৰিওফালে আপোনাৰ পানী পहुঁচি যোৱাটো আপোনাৰ কাৰণে জৰুৰী হয়। নাকত পানী দিওঁতে ঠিক তেনেধৰণে আপোনাৰ কোমল অংশলৈকে যেনেকুৱা পানী দিয়াটো ফৰজ হয়, ঠিক তেনেধৰণে আপোনাৰ যদি নাকত কিবা ময়লা লাগি আছে আৰু অকমান টান হৈ আছে আৰু সেইডোখৰ যদি চাফা কৰি আপুনি নোলায়, তেন্তে আপোনাৰ গোসল মুকম্মল নহব, আৰু সেই গোসলৰ কৰি পিনি আপুনি নমাজ কৰিলেও আপোনাৰ নমাজ সহি একেবাৰত নহব। সেইটো কাৰণে আমি এইখিনি বস্তুত নাকত, খাস কৰি নাক সাফ কৰোঁতে আমি ধ্যান দিব লাগে। আৰু 3 নম্বৰতে আপোনাৰ গোটেই গাত আপোনাৰ অজু নমাজৰ দৰে অজুটো আপুনি কৰি ললে 4 নম্বৰ সুন্নত হৈ গল। তাৰপিছত তামাম গোটেই গাত আপোনাৰ 3বাৰ পানী দিয়া। হয় আপুনি মূৰত দিব পাৰে বা সোঁ কান্ধত বা বাও কান্ধত। আপুনি প্ৰথম 3বাৰ সোঁ কান্ধত পানী দি ল'ব, তাৰপিছত মূৰত বাও কান্ধত 3বাৰ পানী দি ল'ব, তাৰপিছত মূৰত পানী 3বাৰ দি দিব। আপোনাৰ এটা কথা লক্ষ্য ৰাখিব যেন আমাৰ যিটো নাৰী আছে, এই নাৰীটোৰ ভিতৰত সন্মুখত যিটো আছে, যিখিনি জেগা আছে, সেইখিনি জেগাত বা ভিতৰৰ চুকে কানে আপোনাৰ পানী সোমাই যোৱাটো ফৰজ হয়। যিখিনি জেগা আমি দেখি থাকি বা আপুনি মন কৰিলে আপুনি অকমান নাৰীটো মেলি দিলে দেখি পায়, সেইখিনি জেগাত পানী পहुঁচানাটো আপোনাৰ ওপৰত ফৰজ হয়। যদি আপোনাৰ নাৰীত পানী সোমোৱা নাই বা পাছফালে যিটো আমাৰ কোমৰ গৈছে, এই কোমৰৰ তলডোখৰ জেগা, সেই জেগাডোখৰত পানী পहुঁচানাও আমাৰ জৰুৰী হয়। আৰু সেই তাত যদি পানী নপহুঁচে আৰু আপুনি তেনেকুৱা গা ধুই আহে, তেতিয়াহ'লে আপোনাৰ সেই গোসল সহি নহব, আৰু সেই গোসলৰ দ্বাৰা আপোনাৰ নমাজ পঢ়িলে নমাজ সহি নহব। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰো যেন আপুনি যদি গোসল কৰে আৰু গোসলত যদি আপুনি কোনো ধৰণৰ অজু নাই কৰা, আপুনি গোসলৰ আৰম্ভণিত অজু নকৰিলে, আপুনি গোটেই গাত পানী দিলে, কুল্লি কৰিলে, নাকতো পানী দিলে, এতিয়া আপুনি এক্সট্ৰা আৰু অজু কৰিব নালাগে। কাৰণ আপোনাৰ অজুৰ মকসুদ কি? গোটেই গাত মানে অজুৰ অংগবিলাক তিতি যোৱা। আপোনাৰ গোসলত সেই মকসুদটো হাসিল হৈ গৈছে। যেতিয়া গোটেই গাত আপোনাৰ পানী পहुঁচি যাব, তেতিয়া আপোনাৰ অজু কৰা অংগবিলাকো আপোনাৰ তিতি গ'ল। অজু কৰা অংগবিলাক যেতিয়া তিতি গ'ল, তেতিয়া আপুনি আকৌ অজু কৰা কোনো প্ৰয়োজন নাই, জৰুৰী নহয়। আপুনি সেই গোসল দি পিনি আপুনি নমাজ পঢ়িব পাৰিব, যদি আপুনি সুন্নতৰ মুতাবিক গোসল নকৰে। সুন্নতৰ মুতাবিক কৰিলে আপুনি সওয়াব পাব, বেছি ভাল হয়। শরীয়ত ইয়াক বেছি পছন্দ কৰিছে। আপুনি সুন্নতৰ মুতাবিক গোসল কৰি পিনি নমাজ পঢ়াটো বেছি ভাল হয়। কিন্তু যদি আপুনি কিবা কাৰণত আপুনি গোসল কৰিলে, অজুটো নকৰিলে, আপুনি নাকত পানী দিলে, কুল্লি কৰিলে আৰু গোটেই গাত পানী ঢালি দিলে, এডাল নোম নিতিতাকে নাই থকা, আপোনাৰ গোটেই গা তিতি গ'ল, এতিয়া আপোনাৰ গোসল মুকম্মল হৈ গৈছে।
আৰু গোসল যেতিয়া মুকম্মল হৈ গৈছে এতিয়া আৰু আপোনাৰ এক্সট্ৰা উজু কৰা জৰুৰী নহয় বহুতে ভাবে যে আকৌ উজু কৰাটো জৰুৰী হয় নহয় জৰুৰী নহয় আপুনি সেই গোসলৰ